Hello everyone, নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে গটিকে আপোনালোকে গম পাই আছে যে মোৰ থাৰ্ড সম্বলপুৰী গীত যেটো হৈছে বিজলী বাতি ৰিলিজ হ'ব গৈ আছে সোনকালে কিন্তু তাৰ আগতে অডিও প্লেটফৰ্মত অলৰেডি আহি গল গীতটি আৰু গীতটি খুব এটা এনাৰ্জেটিক ডান্স নম্বৰ হয় খুব ধুনিয়া ডান্স হয় মই ইতিমধ্যে ৰিলছত আপলোড কৰিছো আশা কৰিছো আপোনালোক সকলোৱে ৰিলছ বনাব প্লিজ কাৰণ আফটাৰ দুলহান বানামি অন্তহলা ছাদি যেটো মোৰ লাষ্ট সম্বলপুৰী গীত আহিছিল এটো আপোনালোকে যথেষ্ট মৰম দিছে তাৰ কাৰণে থ্যাংক ইউ সো মাচ অশেষ ধন্যবাদ সকলোকে আৰু মই বিচাৰো আসলতে অসমৰ বহুত গীত মই যেহেতু কৰি আছো আপোনালোকে সদায় মৰম দি মোক ইমান আগবঢ়াই লৈ আহিছে আশা কৰিছো যাতে মই বেলেগ ইন্ডাষ্ট্ৰিটো গৈ পেলাই ধুনিয়াকে গীতবোৰ কৰিব পাৰো বেলেগ ইন্ডাষ্ট্ৰিটো ভাল কাম কৰি পেলাই আপোনালোকৰ কাৰণে মৰম লৈ আহিব পাৰো আপোনালোকে যাতে প্ৰাউড ফিল কৰে হেতু লৈ পেলে গটিকে আপোনালোকৰ আশীৰ্বাদ আৰু অবিহনে মই একো কাম কৰিব নোৱাৰিম আৰু এটা গুড নিউজ যে বিজলী